অত্যন্ত এটা দুৰ্ভাগ্যজনক কথা আমাৰ মাজত হৈছে যে আজি জুই চাই যি বস্তু বাহানিৰ মূল্য বৃদ্ধি হৈছে, নিত্য প্ৰয়োজনীয় সামগ্ৰী ইয়াত গৰীব দুখী ধনীৰ কথা নাই, সকলোৱে যিটো ফেচ কৰিবলগীয়া হৈছে। এনে এটি জ্বলন্ত সমস্যা আলোচনা কৰাৰ বাবে বিধানসভাত আজি এডজৰ্ণমেণ্ট মোশ্যন কংগ্ৰেছ দলৰ নেতৃত্বত অনা হৈছিল। কিন্তু দুৰ্ভাগ্যৰ কথা যে সময়মতে দিব নোৱাৰাৰ এটা বাহানা কৰি এই জাননীখন নাকচ কৰা হৈছে। তাৰ প্ৰতিবাদকল্পে আমি সকলো বিৰোধী দল আজি আমি সদন কক্ষ ত্যাগ কৰিছোঁ আৰু আমি ইয়াক অত্যন্ত গৰিহণা দিছোঁ যে গণতান্ত্ৰিক এখন দেশত গণতান্ত্ৰিক পদ্ধতিত ৰাইজৰ সমস্যা বুলি আলোচনা কৰাৰ ক্ষেত্ৰত এই বৰ্তমান চৰকাৰ তথা অধ্যক্ষই আমাক সুযোগ নিদিলে এইটো অত্যন্ত পৰিতাপৰ কথা। আমি এই মূল্যবৃদ্ধিৰ বিৰুদ্ধে যি আমাৰ সংগ্ৰাম এইটো চলিয়ে থাকিব।